স্বাগতম জনাইছো আশা কৰো সকলোৰে ভাল আৰু আজি আমি যাবলৈ ওলাইছো সিনেমা চাবলৈ আৰু আজি বেংগলৰত প্ৰথমবাৰ মই মানে সিনেমা চাম তো ভাবিলো সৰুকৈ এটা ব্লগ বনাই দিও আৰু দেখুৱাই থাকিম আপোনালোকক কি কৰো ক'ত যাও সকলো আৰু এয়া মই ৰেডি হৈ পেলাই ভিডিওটো ষ্টাৰ্ট কৰিছো বেছি কৈ নাথাকো দেৰি হ'ব 12:30 আৰম্ভ হ'ব আৰু এতিয়া বাজিল 11টা তো জলদি জলদি যাও পাই গলো আমি টিকেট কাউন্টার আমি টিকট কাটিলো ইয়াত টিকট নিদিয়ে এনেকৈ মোবাইলত দেখাব লাগিব सब भाषारे আছে हिंदी कन्नड़ा तमिल इंग्लिश सब भाषारे আছে तो रब आपनालोকক बैक कैमेरा কৰি মই দেখাইছো এয়া আমাৰ যে নাম্বাৰ 2 ইয়াতে ওয়েট কৰি আছো আৰু এবাৰ চাৰিওপিনে দেখাই দিছো ইমান ধুনীয়া দেখিছে নে চাকচোন ইমান ধুনীয়া নাম্বার 1 আছে কানাডা সিনেমা চলি তো মানুহ চাও পুরা গৈ আছে আমি তো আকৌ বুজি নাপাও তো নাযাও দেখিছেনে পুরা গৈ আছে কানাডা ফিল্ম চাব ক্লিন কৰা হলে আমিও যাম আৰু ভিতৰত আপোনালোকক তো কোৱাই নাই আমি কি ফিল্ম চাব আহিছো আমি চাব আহিছো ফুলবলে ইয়াত তো কেনেকুৱা হৈছে চাম আৰু চাই কিনে আপোনালোকক ৰিভিউ দি আছো আৰু এয়া আমি আহি গলো ভিতৰত গোলা গোলা দেখিছে এন্ধাৰ ভিতৰত হিন্দী চিনেমা চোৱা মানুহ কোনো নাই দেখিছেনে একদম খালী আৰু সব কোনো নাই সব খালি ইয়াতে কেনেকুৱা জানেনে 4টা 3টা 2টা মানুহ আহিলো সিনেমা চলি থাকিব আৰু আমাৰ সিট হৈছে এইয়া এয়া বহি লৈছে হাজবেণ্ডে হৈ গল ভালে লাগিছে ফুলবলে এখন চাই মোৰ ভালে লাগিছে তো আপোনালোকেও চাব ভাল লাগিব তো এতিয়া শেষ হ'ল গৈ আছো এতিয়া গৈ পেলাই কিবা খাওঁ দেখাইছো আৰু এতিয়া খাম KFC প্ৰথমবাৰ খাম KFC তো সেইকাৰণে KFC
对对，一直上这个。আৰু আইটেম আছে ইয়াতে চব দিয়া যি খাওঁ ইয়াৰ পৰা আৰু আহি গ'ল আমাৰ চিকেন আৰু কোকোকলা কেই পিচ দিছে 6 ইয়াতে 6 পিচ চিকেন দিছে আৰু ইয়াৰ কোকোকলা তো খাই লওঁ তাৰপিছত লগ পাইছোঁ একদম জলদি জলদি খাইছোঁ কাৰণ মাইনো স্কুলৰ পৰা আহিব হৈছে 4টা বজাত আহিব তাৰ আগতে আমি ৰুম পাব লাগিব তো জলদি জলদি খাইছোঁ এতিয়া বহি আছোঁ